নমস্কাৰ সদায় আপোনালোকলৈ যিবোৰ ভিডিঅ' আনো সকলোৱে চাই সকলোৱে ভাল পায় কিন্তু আজি অলপ বিষয়টো সুকীয়া হ'ব মই আজি গীত লৈ অহা নাই আজি মই কিবা এটা বেলেগ বিষয়ত আলোচনা কৰিম বুলি আহিছো যোৱাকালিৰ যিটো ভিডিঅ' আছিলে হেতু মই ডিলিট কৰিছো আৰু সকলোৱে নটিফিকেশন পাই কৈছিলে যে নটিফিকেশন পালো কিন্তু ভিডিঅ'টো মই পোৱা নাই ইউটিউবৰ পৰা ৰিমুভ কৰা বুলি কৈছে সো মানে কি হয় মই নিজে ডিলিট কৰিছো ভিডিঅ'টো যোৱাকালিৰ যিটো ভিডিঅ' মই গীত আপোনালোকলৈ আগবঢ়াইছিলো Son of Sardar ফিল্মখনৰ পৰা বিচ্ছুৰিয়ান গীতটো মই আপলোড কৰিছিলো আপোনালোকলৈ আগবঢ়াইছিলো সেই গীতটো মই নিজে ডিলিট কৰিছো কিয় ডিলিট কৰিছো মই যোৱাকালি যেতিয়া ভিডিঅ'টো দিছিলো তাৰ পিছলৈ মেইল আহিছিলে কৈছে যে কপিৰাইট ক্লেম লগা বুলি কৈছে গীতটোত সো কিন্তু কিয় লাগিলে মই নাজানো মই সদায় যে গীতবোৰ গাই আছো আপোনালোকে সকলোৱে কয় মিউজিকত গালে বেছি ভাল পাম মই কমেন্টবোৰ পাওঁ সকলোৰে কমেন্টবোৰ মই পঢ়ো ৰিপ্লাই কৰো সো মই মিউজিকত গাব চেষ্টা কৰিলো কৰাৰ পাছত মই ইউটিউবৰ পৰা মিউজিকটো ডাউনলোড কৰো অৰিজিনাল মিউজিকটো ডাউনলোড কৰি মই অৰিজিনাল ক্ৰেডিট দিও কিন্তু ভিডিঅ'টোৰ তলত দিও মই গীতটো অৰিজিনাল মিউজিকত মই ট্ৰেকত গাই আপোনালোকলৈ আগবঢ়াই দিও কিন্তু যোৱাকালি যেটো মানে মোৰ ভিডিঅ' কৰিছিলো ভিডিঅ' কৰাৰ পিছতে মই আপলোড কৰাৰ পাছতে মোৰলৈ মেইল এটা আহিলে মেইলটো অহাৰ পাছত মেইলটোত কৈছে যে কপিৰাইট ক্লেম বুলি কৈছে সো মই কপিৰাইট ক্লেম বুলি অহাৰ লগে লগে গুটেখিনি ডিটেইলছ পঢ়ি মই ভাবিলো যে মোৰ ভিডিঅ'টো মই ডাউনলোড ডিলিট কৰি দিও ডিলিট কৰি দিলে মই মোৰ চেনেলটোত কিবা এফেক্ট পৰিব বুলি ডিলিট কৰি দিব বিচাৰিছো কিন্তু আপোনালোকে মোক সহায় কৰিব মই নাজানিলো যে কিহৰ বাবে কপিৰাইট লাগিলে মইতো অৰিজিনাল ক্ৰেডিটছো বহাইছিলো মই তেনেকুৱা একো হেৰি কৰা নাই মই সেম টেক্সও লগোৱা নাই একো কৰা নাই কিন্তু কপিৰাইটটো কিয় লাগিলে আপোনালোকে মোক অলপ জনাব লগতে মোৰ চেনেলটো সকলোৱে আগবঢ়াই লৈ যাব এতিয়া নেক্সট টাইমৰ পৰা মই সাগে হেনেকে আপোনালোকে মোৰ ট্ৰেকত মিউজিকত গীত শুনিব নাপাব পাৰে মই তাকো চেষ্টা কৰিম কিন্তু কথা হৈছে কি মই নাজানিলো যে কিহৰ কাৰণে কপিৰাইট ক্লেম বুলি আহিলে মেইলটো আৰু মই লগে লগে ভিডিঅ'টো ৰিমুভ কৰিব লগা হ'ল আৰু আপোনালোকে মোক সকলোৱে সাপোৰ্ট কৰিছে ইমান ধুনিয়াকৈ আজি সাবস্ক্ৰাইবাৰ বহুতখিনিয়ে ওপৰলৈ গৈছে আৰু কিবা অলপ হলে সাগে মোৰ বহুতখিনি ওপৰলৈ যাব সাবস্ক্ৰাইবটো মই হাইড কৰি ৰাখিছো সাবস্ক্ৰাইবটো আপোনালোকক মই আগবঢ়াই দিম আপোনালোকে সকলোৱে সাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব লগতে সকলোকে মই ক্ষমা বিচাৰিছো ভিডিঅ'টো ডিলিট কৰাৰ বাবে যি সকলে চাম বুলি আশা কৰি কেনে প্লে কৰিছিল কিন্তু ভিডিঅ'টো প্লে হোৱা নাই তো ধন্যবাদ সকলোৱে ইমান ধুনিয়াকৈ মোৰ গীতবোৰ আকোৱালিলে এটো ভিডিঅ' সকলোৱে চাব আৰু কমেন্ট কৰি জনাব কিহৰ বাবে মোৰ ক্লেমটো লাগিলে আৰু মানে কিহৰ কাৰণে ভিডিঅ'টো কপিৰাইট ক্লেম মেইলটো আহিলে কিহৰ কাৰণে লাগিলে মই একো বুজি নাপালো আপোনালোকে মোক অলপ জনাব প্লাস লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু আগন্তুক ভিডিঅ' আপোনালোকে পাই যাব মই বেলেগকৈ অলপ চেষ্টা কৰিম দিবলৈ ধন্যবাদ